মই স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আৰু এতিয়া মই আহি আছোঁ, মানে ভণ্টি আহিছে আমাৰ ঘৰলৈ, তাইক আনিবলৈ আহি আছোঁ। হয় পালেহি আৰু মই অকণমান আগবাঢ়ি আহিছোঁ, যিহেতু ভাইটি নাই, ভাইটি থাকিলে ভাইটিয়ে আনেগৈ। এতিয়া তাৰ যিহেতু ট্ৰেইনিং চলি আছে, সেইকাৰণে আনিবলগীয়া মানুহ কোনো নাই, সেইকাৰণে মই আহিছোঁ খোজকাঢ়ি। কি কৰিব, স্কুটি নাই আৰু থাকিলেও চলাবও নাজানো, সেইকাৰণে এতিয়া খোজকাঢ়ি আহি আছোঁ। আৰু আজি আমাৰ ঘৰত ন-ভুই দিয়া, সেইকাৰণে ভণ্টি আহিছে ৰুবৰ কাৰণে। চাই থাকিব তেন্তে। এইয়া পালেহি, মই দেখাইছোঁ বেক কেমেৰা কৰি। আৰু আগে দেখো ক'ত আহে কিয়া লেহেংগা লগাই আহিলে। ইমান গৰমত লেহেংগা পিন্ধি আহিছে হয় নি? নুশুনা কথা, কেলে লেহেংগা পিন্ধি আহিছা? লিপষ্টিক নাই লোৱা নি? চাওঁ অকণ গুচাই দিয়াচোন, লিপষ্টিক চাওঁ লৈছানে নাই, চাওঁ দেখুৱাচোন। সেয়া ভণ্টিয়ে ৰুবলৈ আৰম্ভ কৰিলেই, আৰু মই অহাই নাই ৰুবলৈ, নামিম আৰু লাহে। আৰু বতৰটো আজি বৰ ধুনীয়া। মই ৰুই আছে সেইজনী আমাৰ মা, আৰু সেইটো পকা দেখিছে, সেয়া ৰুই আছে। এতিয়া আহিছে ওচৰলৈ, দেখিছে। ময়ো এতিয়া এইখিনিতে ৰৈ আছোঁ। মই নামিছিলোঁ, ভয় লাগিলে, সেইকাৰণে আৰু উঠি গুচি আহিলোঁ, গম পালে। বতৰুৱা মন হেঁপাহৰ লাগি উতনুৱা মন, তাপোনত কাকে দেখি আজি পাগল মন, হিয়াতে সাঁচি থলো গধূলি মগন। চিপচিপীয়া বৰষুণ, আৰু আমাৰ ৰোৱনীয়ে ৰুৱে আছে বৰষুণতো। মই ৰোৱনী চিনি পালে আৰু আমাৰ টিকলা এয়া। আৰু ময়ো এতিয়া ৰুমগে, চাহ খাব আহিলোঁ। পথাৰত ৰুই থাকিলে ইমান পিয়াহ লাগে, সেইকাৰণে চাহ খাব আহিলোঁ। এতিয়া যাম অকণ বৰষুণ দি আছে, বৰষুণত ৰোৱা মজাই বেলেগ, লগতে বতাহ মাৰি আছে। আজি আমাৰ কপাল ভাল যে আজি ৰ'দ নাই। ৰ'দত যিহেতু ৰুব নোৱাৰি, ইমান গৰম, সেইকাৰণে আজি একদম ধুনীয়া বতৰ। এতিয়া বিন্দাছ আমি ৰুবলৈ। আৰু মোৰ ৰোৱা ভিডিঅ'টো দেখি আপোনালোকে নাহাঁহিব দেই, ৰুব জনা নাই, কাৰণ মই আজি 10 বছৰমানৰ আগতেই ৰোৱা, বহুত দিন ৰোৱা নাই, সেইকাৰণে ৰুব পৰা নাইকিয়া। নাহাঁহিব দেখি ভিডিঅ'টোত। আৰু আমাৰ বাইদেউ আগতে আৰু পাৰে, এতিয়া অভ্যাস নাইকিয়া হ'ল, সেইকাৰণে অকণমান ভালকৈ পৰা নাই। আৰু এতিয়া গৈ থাকোঁ, কৰোঁগৈ, এতিয়া ৰুমগৈ, আমি যাওঁ। বাই ঘূৰি লওঁ। আৰু ভাতৰ অৱস্থা নাই। এতিয়া আমি ভাত খাব লৈছোঁ। এয়া নেমু, চালাড, তৰৈ ভাজি, আৰু আছে ৰঙালাও বাকলি ভাজি, বহুত ভাল লাগে। আৰু আছে এয়া ভাত কেৰেলা, আলু, দাইল, এনেকুৱাই আৰু খাই লওঁ। এয়া আজি আমি ৰুলোঁ এইখিনি, ভণ্টি, মই আৰু অলপমান পাপাই, আৰু অকণমান মায়ে ৰুইছিলে, বেছি নহয়। মাৰ যিহেতু অভ্যাস নাই, ভালদৰে নাজানে, আৰু এইখিনি থাকিলে আজি কঠীয়া নাতিলে, সেইকাৰণে কঠীয়া নাছিল, সেইকাৰণে এইকণ থাকি গ'ল ৰুবলৈ, নহ'লে আজি হৈ গ'লহেঁতেন। এতিয়া এয়া, আৰু এইখিনি পৰাই দেখিছে অকণমান, কিন্তু বহুত দূৰ হয় ইয়াৰ পৰা একদম তালৈকে। চাওকচোন, আমাৰ এডৰাই পথাৰ হয়, আৰু এইডৰাই একদম কিমান ডাঙৰ দেখিছেনে? সঁচাকৈ ভাল লাগিল, বহুত বছৰৰ মূৰত মানে ৰুইছোঁ। হেল্ল' এভৰিৱান, কথা পাতিবলৈ সময়ে পোৱা নাই আজি, যিহেতু গম পাইছেই আজি ন-ভুই দিয়া আছিলে, সেইকাৰণে ৰোৱা মেলাত ব্যস্ত আছিলোঁ। তাৰপিছতে ভাত পানী খালোঁ, খাই বৈ কাম আছিল ঘৰুৱা, আৰু যিহেতু সকলোখিনি আছিলে ভণ্টিহঁত, সেইকাৰণে ভালকৈ কথা পতা নহ'লে। আৰু আজি নকওঁ দিয়ক, কাইলৈ কি আছে, সেইকাৰণে সময় পোৱা নাই, একদম কামত ব্যস্ত হৈ আছোঁ। আৰু আমাৰ এয়া আধা হ'ল, গোটেইখিনি নহ'লেগৈ, মানে কঠীয়া নাই, কঠীয়া তুলি থোৱা কঠীয়া নাছিলে, সেইকাৰণে সম্পূৰ্ণ নহ'লেগৈ। যিয়ে নহওক, আজি মই ভিডিঅ' কৰিবলৈ তেনেকৈ সময় পোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আৰু এতিয়াও কাম আছে, একেবাৰে লেতেৰি পেতেৰি হৈ আছোঁ মই, এয়া চাওক, একদম লেতেৰা হৈ আছোঁ। তেনেকৈ ভিডিঅ'টো কৰি ল'লোঁ, ভাবিলোঁ সামৰণিটো মাৰি দিওঁ।
নহ'লে আকৌ ভাবিব নহয় মই ক'ত গুচি গ'লোগৈ ভিডিঅ'টো আৰম্ভ কৰি। সেইকাৰণে ঠিক আছে তেন্তে কাইলৈ লগ পাম, কিন্তু কাইলৈ ভিডিঅ'টো বেলেগকৈ হ'ব, কাৰণ কাইলৈ ভিডিঅ'টো অকণমান স্পেচিয়েল ভিডিঅ'। ঠিক আজি বিশেষ দেখাবলগীয়া একোৱেই নাই, তথাপি এনেই অকণমান কৰিলোঁ আৰু নভৈ দিয়া। আৰু মই বহুত বছৰ মূৰত পথাৰত নামিছোঁ, ৰুইছোঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ মন গ'ল, সেইকাৰণে অকণমান কৰিলোঁ আৰু দেখুৱালোঁ। বাকী সেয়াই, আজিৰ দিনটো ভালে কুশলে গ'ল আৰু আশা কৰোঁ আপোনালোকেও চাগে ভালে কুশলে গৈছে। ঘৰতে থাকক, সুস্থ থাকক আৰু সকলো ভালে থাকক। সেয়াই তেন্তে আজিলৈ বাই বাই, কাইলৈ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।